ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে মাহেকীয়া ৰাশিফল। 2026 চনৰ তুলা ৰাশি মাহেকীয়া ৰাশিফল। 2026 চনত তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে এক গতিশীল বছৰ হ'ব। জীৱনৰ বিভিন্ন দিশত সমতল বিচৰা তুলাৰ ব্যক্তিত্বৰ বাবে এই বছৰটো নতুন সুযোগ আৰু পৰিৱৰ্তন আহিব। শুভ গ্ৰহ শুক্ৰৰ প্ৰভাৱত দৃষ্টিশীলতা, সম্পৰ্ক আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত উন্নতি দেখা যাব। বৰ্ষটোত শনি আৰু ৰাহুৰ চতুৰ্থ স্থানত থকাৰ বাবে কিছু সময় ধৈৰ্য্যৰ পৰীক্ষা হ'ব পাৰে। যুক্তি আৰু বিবেচনাৰ সৈতে সিদ্ধান্ত ল'ব লাগিব। স্বাস্থ্য বিশেষকৈ হাড়, দাঁত আৰু চকুৰ যত্ন ল'ব লাগিব। ফেব্ৰুৱাৰী মাহত অৰ্থনৈতিক অৱস্থাৰ উন্নতি, পুৰণা ঋণ সুধাৰো ক্ষেত্ৰত উপযুক্ত সময়। ভ্ৰমণৰ সুযোগ মাৰ্চ মাহত শিক্ষা আৰু জ্ঞান আহৰণৰ বাবে শুভ সময়। কেতবোৰ সন্দেহ বা অনিশ্চয়তাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ধৈৰ্য্য ধৰিলে সাৱধান ওলাব। শুভ ৰত্ন নীলা আৰু হালধীয়া। শুভ সংখ্যা 6 আৰু 9। শুভ দিন শুক্ৰবাৰ। এনেধৰণৰ প্ৰতিদিনৰ ৰাশিফলসমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অন কৰি ল'ব।